আহক বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ নগাঁও জিলাৰ মৃত্যুঞ্জয় মন্দিৰ। আমি আজি চৌপাশটো দেখাম আপোনালোকক। চাই কেনে পেলাই জনাব, নিশ্চয় ভালে পাব আৰু ইয়ালৈ আহিব বুলি আশা কৰিছোঁ। সকলোৱে এবাৰ আহি যাব, যিসকলে অহা নাই, আৰু হয়তো বহুতেই আহিছে। ধুনীয়াকৈ সজাই তোলা হৈছে মন্দিৰটো। দেখাবলৈ যত্ন কৰিছোঁ, চাওক। মই আঁতৰৰ পৰা উঠাইছোঁ যিহেতু ওচৰলৈ যোৱাগৈ নাই। ৰুদ্ৰ তুমি সোমবাৰে জতা খুলি বিনা বসে সৰ্প তোমাৰ গলৰ মণি তোমাৰ মুখৰ বাণী হৰমগ্ন হৈয়া পূজাৰ বাবে ভাংগাৰে তোলা তুচনিতে টোপো